ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা এই শীৰ্ষগীতটি আমি উন্মোচন কৰিলোঁ। আৰু আমাৰ 4 তাৰিখৰ পৰা যি আৰম্ভ হ'ব আমাৰ শতবৰ্ষৰ জয়ন্তী, ইয়াত 7 তাৰিখলৈকে যে কেইদিনীয়া কাৰ্যসূচীৰ কাৰণে আমি যেনেধৰণে পৰিকল্পনা কৰিছিলোঁ আৰু যিসকল অতিথিক আমি আমন্ত্ৰণ জনাইছিলোঁ সকলোৱে ইতিবাচক সঁহাৰি আমাক জনাইছে। গতিকে আমি আশা কৰিছোঁ আমাৰ অতিথিসকলো উপস্থিত হ'ব আৰু আমি যিখিনি সাংস্কৃতিক কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলন আৰু লগতে আমি ভাওনাও অনুষ্ঠিত কৰিবলৈ গৈছোঁ। গতিকে সকলো কাৰ্যসূচীতে আমি আমন্ত্ৰণ জনোৱা সকলো উপস্থিত হোৱাৰ আমি আশা কৰিছোঁ আৰু অসমবাসী ৰাইজলৈ আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে এই ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতেই 4 তাৰিখে আৰম্ভ হ'ব লগা শতবৰ্ষ জয়ন্তী 7 তাৰিখে সকলো কাৰ্যসূচীতে উপস্থিত থাকিবৰ কাৰণে জামুগুৰিবাসী, আমাৰ শোণিতপুৰ জিলা লগতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকক আমি আমন্ত্ৰণ জনাইছোঁ। সকলোৰে উপস্থিতিত সহযোগিতাত আমি এখন সৰ্বাংগ সুন্দৰ শতবৰ্ষ জয়ন্তী উদযাপন কৰিব পাৰিম বুলি এটা বিশ্বাস ৰাখি আমি আগবাঢ়িছোঁ আৰু সকলোৰে সহযোগিতা আশীৰ্বাদ আমি কামনা কৰিছোঁ। গতিকে এই দিনকেইটিত আপোনালোকলৈ আজি এই সংবাদমেলৰ যোগেৰেও আমি আমন্ত্ৰণ জনাইছোঁ। আৰু বিশেষকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ লগত যোগাযোগ আমাৰ সমিতিৰ ফালৰ পৰা চলিও আছে আৰু তেওঁলোকে যিখিনি সঁহাৰি আগবঢ়াইছে এই শতবৰ্ষ উদযাপনৰ কাৰণে তেওঁলোকে আৰ্থিকভাৱেও যি এনেধৰণে সঁহাৰি আগবঢ়াইছে আমি তেওঁলোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকল ব্যক্তিৰ ওচৰত আমি উদযাপনৰ কাৰণে সহযোগিতা বিচাৰিছিলোঁ, আৰ্থিক সহায় বিচাৰিছিলোঁ, তেওঁলোকে আমাক যি সহায় সহযোগ আগবঢ়াইছে সেইসকল ব্যক্তিলৈও আমি আজিৰ দিনটোত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে সুন্দৰভাৱে উদযাপন কৰিবৰ কাৰণে সকলোৰে সহযোগিতাত আমি আগবাঢ়ি যাম আৰু আজিৰ দিনটোত আমি সকলোকে এই কেইটা দিনৰ কাৰণে আমন্ত্ৰণ জনাব। শ্ৰদ্ধাৰ সংবাদ বন্ধুসকল, ইতিমধ্যে আমাৰ মাননীয় সভাপতি তথা বিধায়ক মহোদয়ে মূল কথাখিনি কৈছে যে আমাৰ 4 জানুৱাৰী ৰাতিপুৱা 8:30 বজাত প্ৰাক্তন অধ্যক্ষ নৰেন দাস কৰণিধি স্থায়ী পূৰণ পৰিয়ালে আগবঢ়াইছে আমাৰ মাননীয় সভাপতি শ্ৰীযুত পদ্ম হাজৰিকাদেৱে এই পূৰণখন উন্মোচন কৰিব 8:30 বজাত। 9:30 বজাত তেখেতেই আনুষ্ঠানিকভাৱে শতবৰ্ষৰ মূল পতাকা উত্তোলন কৰিব আৰু আমাৰ বিদ্যালয়ৰ যিখন পতাকা এই পতাকাখনি আমাৰ বিদ্যালয়ৰ অধ্যক্ষ বিমল বৰাদেৱে উত্তোলন কৰিব আৰু কাৰ্যকৰী সভাপতি জনাৰ্দন ভূঞাদেৱে আমাৰ স্মৃতি তৰ্পণ কৰিব। ঠিক সেইদৰে 10:30 বজাৰ পৰা আমাৰ আটকধুনীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব, যাৰ কাৰণে আমাৰ এই উদ্বোধক হিচাপে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ইতিমধ্যে উপস্থিতিৰ নিশ্চিতি প্ৰদান কৰিছে। তাৰ পাছতে আমাৰ প্ৰদৰ্শনীৰ দুৱাৰ 2:01 বজাত বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত চন্দ্ৰ দাসদেৱে উন্মোচন কৰিব আৰু আমাৰ এটা আকৰ্ষণীয় অনুষ্ঠান স্মৃতিগ্ৰন্থখনি সেইদিনাই 4 তাৰিখে বিয়লি 2 বজাত আমাৰ বিশিষ্ট সাহিত্যিক ডক্টৰ অৰূপা পটংগীয়া কলিতাই উন্মোচন কৰিব আৰু বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট সাংবাদিক নিত্য বৰাই এই উন্মোচনী সভাখনত সভাপতিত্ব কৰিব। সেইদিনা সন্ধিয়া 4 তাৰিখে 6 বজাত দ্ৰৌপদীৰ বস্ত্ৰহৰণ আৰু কুৰুক্ষেত্ৰ নামৰ ভাওনা আমাৰ বিশিষ্ট ভাওনা পৰিচালক নাট্যকাৰ চলিন বৰপুটুকীৰ পৰিচালনাত অনুষ্ঠিত হ'ব আৰু এই ভাওনাখনিৰ এটা অন্যতম আকৰ্ষণ হ'ব, প্ৰধান আকৰ্ষণ হ'ব যে অসমৰ বিশিষ্ট অভিনেত্ৰী আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী জামুগুৰিৰ আমাৰ সন্তান গায়ত্ৰী মহন্তই এই ভাওনাত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিব। গতিকে ভাওনাখনি অত্যন্ত আকৰ্ষণীয় হ'ব আৰু শংকৰী সংস্কৃতিৰ সাধক
শ্ৰীযুত ভাস্কৰজ্যোতি মহন্ত যে আমাৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান বৰ্তমানৰ মুখ্য তথ্য আয়ুক্ত তেওঁ এই ভাওনাখন উন্মোচন কৰিব। ঠিক এইদৰে 5 জানুৱাৰীত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলন ৰাতিপুৱা 9 বজাৰ পৰা অনুষ্ঠিত হ'ব। ইয়াত আমি সেই দিনটো বিভিন্ন কাৰ্যসূচী ৰখা হৈছে, একেলগে মধ্যাহ্ন ভোজনৰ আয়োজন কৰা হৈছে আৰু নিশাৰ ভাগলৈ আমাৰ সাংস্কৃতিক সন্ধ্যা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অনুষ্ঠিত হ'ব। আমাৰ বিশিষ্ট বিজ্ঞানী অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰই এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন উদ্বোধন কৰিব। আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক কৰজোৰে উদযাপন সমিতিৰ পৰা অনুৰোধ জনাওঁ যে যদি কোনোবাই নিমন্ত্ৰণ পোৱা নাই তেওঁলোক নিজৰেই ইয়াৰ গিৰিহত, তেওঁলোক গৃহস্থ। আমাৰ উদযাপন সমিতিক তেওঁলোকে মাৰ্জনা কৰি যাতে ইয়াত উপস্থিত থাকে সকলো, কাৰণ আমাৰ লাখ ছাত্ৰক সকলোকে হয়তো কোনোবা থাকি যাব পাৰে। সেইকাৰণে আমি কৰজোৰে সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ ইয়াত সেইদিনা তেওঁলোক উপস্থিত থাকে। ইয়াৰ পাছত 6 জানুৱাৰীত 11 বজাত আলোচনা চক্ৰ হ'ব। বৃত্তিমূলক শিক্ষা সন্দৰ্ভত আলোকপাত সহ ৰাষ্ট্ৰীয় শিক্ষা নীতি, এখন গুৰুগম্ভীৰ আলোচনা চক্ৰ। ইয়াত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ৰমেশ চন্দ্ৰ ডেকাই সভাপতিত্ব কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰাঞ্জল বুঢ়াগোহাঁই আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ দেৱেন চন্দ্ৰ বৰুৱাই ইয়াত বক্তা হিচাপে উপস্থিত থাকিব। এখন মনোজ্ঞ আলোচনা চক্ৰ হ'ব। আৰু সন্ধ্যা 6 বজাত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। আমাৰ বিদ্যালয়ৰ স্থানীয় অনুষ্ঠান যিটো 6 তাৰিখে হ'ব। আৰু সেইদিনাই আমি বিয়লি 2 বজাত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী তথা তেওঁ প্ৰয়াতসকলৰ পৰিয়ালক আমি সম্বৰ্ধনাৰ এটা মনোজ্ঞ অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। ইয়ালৈ আমি আমাৰ বিদ্যালয়ৰ যিসকলে ইয়াত সেৱাদান কৰি গৈছে, যিসকলে শিক্ষকতা কৰি গৈছে, কৰ্মচাৰী হিচাপে আছিল, তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পিছত 7 জানুৱাৰী তাৰিখে আমাৰ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী দেৱীৰ প্ৰতিমূৰ্তি উন্মোচন হ'ব 10 বজাত। আমাৰ বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ সত্যবোধ বৰুৱাই সৰস্বতীৰ মূৰ্তিটো আগবঢ়াইছে। ইয়াৰ ঠিক 11 বজাৰ লগে লগে আমাৰ সভাপতি তথা বিধায়ক মহোদয় শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ'ব। ইয়ালৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমন্ত্ৰণ জনাইছোঁ। বিশিষ্ট অতিথি হিচাপে শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু, আমাৰ শোণিতপুৰ জিলাৰ সাংসদ ডক্টৰ শ্ৰীযুত ৰঞ্জিত দত্তদেৱ আৰু আমাৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাদেৱক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু সেইদিনাই আৰু কেইবাগৰাকীও বিশিষ্ট অতিথি আছে। আৰু সেইদিনাই সন্ধ্যা 6 বজাত আমাৰ দিক্ষুৰ দ্বাৰা অসমৰ বিশিষ্ট সংগীত শিল্পী দিক্ষুৰ সাংস্কৃতিক অনুষ্ঠান সন্ধ্যা 6 বজাৰ পৰা অনুষ্ঠিত হ'ব। আৰু এই অনুষ্ঠানটো উদ্বোধন কৰিবৰ কাৰণে আমি অসমৰ সাংস্কৃতিক মন্ত্ৰী শ্ৰীযুত বিমল বৰাদেৱক আমি নিমন্ত্ৰণ জনাইছোঁ। এইখিনি হৈছে আমাৰ কাৰ্যসূচী। আশা কৰিছোঁ সকলোৰে সহায় সহযোগিতাৰ মাজেৰে আমাৰ এই গৌৰৱ উজ্জ্বল শতবৰ্ষ অনুষ্ঠানৰ আমাৰ সফল পৰিসমাপ্তি ঘটিব। কিন্তু তাৰ লগে লগে আমি বিশেষভাৱে কওঁ যে আমাৰ সন্ধ্যা 4 তাৰিখে সন্ধ্যা 6 বজাত হ'বলগীয়া যি ভাওনা, এই ভাওনাত আমি সকলো ধৰ্মপ্ৰাণ ব্যক্তি আমি এই ভাওনাখনি সম্পূৰ্ণ আমি ধৰ্মীয় ৰীতি নীতি অনুসৰি বা আমাৰ যদিও মঞ্চ দিব আমি বজ্ৰাৱলী ভাষাত এই ভাওনাভাগি আমি ৰূপায়ণ কৰিবলৈ অগ্ৰসৰ হৈছোঁ। সকলো ধৰ্মপ্ৰাণ ব্যক্তি, সকলো ভাওনা ভাল পোৱা সকলো ব্যক্তিকে আমি কৰজোৰে এই ভাওনাভাগলৈ বিশেষভাৱে আমি নিমন্ত্ৰণ জনাইছোঁ। গতিকে আমাৰ সংবাদমেলৰ এইখিনিতে আমাৰ সামৰণি পৰিছে। কিবা যদি আপোনালোকক সুধিবলগীয়া আছে আমাৰ সভাপতি মহোদয়ক সুধিব।